যোগেদি এখন প্ৰদৰ্শন কৰিব বিচাৰিছে তেওঁলোকে। এই পাটৰ নাটটি গাঁৱে যোৱা 12 তাৰিখৰ পৰা বিভিন্ন অঞ্চলত প্ৰদৰ্শন কৰি আহিছে। আজি তেওঁলোকে ইচ্ছা কৰিছে তেওঁলোকে মাছমজিয়াত এই নাটটি প্ৰদৰ্শন কৰিব। আমি বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী লগতে সকলো শিক্ষাগুৰুসকলক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু মই আমন্ত্ৰিত মোৰ সংবাদকৰ্মীসকলক সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু এই আঁচনিৰ যোগেদি এই বাতৰি কাকতৰ যোগেদি আমাৰ জনসাধাৰণে উপকৃত হওক তাকে মই কামনা কৰিছোঁ আৰু এতিয়া নাটখনি প্ৰদৰ্শন কৰিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। পইচা দিবলৈ অহা নাই নহয়, মই সৌ জল জীৱন মিছনৰ পানী টেপহে দিবলৈ আহিছোঁ। কি যে কয় বাইদেউ, আজি কি হ'ল বা আজি পেটটো এদিকে আছে এদিকে পেটৰ বিষত কেঁকাই আছো। কি কৰিছ? এদিকে পানী এগিলাচকে নিদিয় কিয়? তোৰো মালা নাই নেকি? কঠিনে মাৰা মাংস বেছিকে নেখাই তহঁতে কি জল জীৱন মিছনৰ পানী টেপ পোৱা নাই নেকি? এই জল জীৱন মিছনৰ পানী টেপ পাব আহিছিল নহয়, এই গাঁও মানুহে খেদাই দিলে। হেৰি নহয় পানী টেপ ভৰাবলৈ বহুত টকা লাগিব নহয়। এই নেলাগে এটকাও নিদিয়াকৈ পানী পাবি। চৰকাৰে এই আঁচনিখন আমাৰ বাবেহে আনিছে। হয় নেকি? গাঁৱত এতিয়া বুজিলি, আৰু ওচৰৰ মানুহকো এই বিষয়ে কবি।
প্ৰথমতে পানীতে বহাবলৈ হ'লে খেদাই দিয়ে শেষত আকৌ মাতিব লগা হ'ল কিন্তু ইয়াৰ পাছত কি হ'ল চাওঁ আহক চোৰাই আবেলি পানী খাবলৈ পানী ধৰি ৰাখিবলৈ লাগিছে নহয় পাহৰিয়ে থাকিছিলোঁ টেপটোত পানীয়ে অহা নাই যে বেয়াই হ'ল নেকি টেপটো আজি পানী নোলাবই নেকি এনেকে হ'লে কেনেকে নহ'ব পেটু 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 আবেলি পানী এগিলাচো খাবলৈ নাপাম নেকি বেয়াই হ'ল নেকি এইটো কি হে বাইদেউ কি কৰি আছিনো টেপৰ তলত বহি আবেলি পানী গিলাচ খাবলৈ এতিয়া টেপৰ তলত গিলাচটো বহাই থৈছো আবেলিৰ পানী খাবলৈ এতিয়া আকৌ কিয় থৈছে তহঁতে কোৱাৰ কাৰণে জল জীৱন মিছনৰ টেপটো বহালে এতিয়া আকৌ তাত পানীয়ে নহা হ'ল হয় নেকি ৰ'বচোন মই জলমিত্ৰকে ফোন কৰি সুধো কিয় এনে হৈছে পানী নাহিবই নেকি হেল্ল' হেৰি জলমিত্ৰ ডাঙৰীয়া আমাৰ গাঁৱৰ বহুতৰে পানী টেপবিলাকত পানী নোহোৱা কাৰণটো কি বাৰু কিয় এৰিব চৰকাৰে প্ৰতিমাহে ৬,৫০০ টকাকৈ দিব গম পাইছ নাই এতিয়া কি ক'লে শুনিবিনে মিনতি কি ক'লে মই শুনাই নাপালো নহয় অতি সোনকালে পানী টেনচন নল'বলৈ কৈছে হয় নেকি আৰু তহঁতবোৰেও পানী ব্যৱহাৰ কৰোঁতে অলপ চাই চিতি কৰিবি অযথা অপ্ৰয়োজনত পানীতে ফুৰিব নালাগে নহয় এনে কৰিলে পানী অপচয় হয় নিজৰ ঘৰৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াকো এই বিষয়ে কবি চৰকাৰে আমাক সুবিধা দিছে তাক আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব জানিব লাগিব এতিয়া যাওঁ দেই হ'ব দিয়ক এতিয়া দেখিলে ৰাইজসকল পানী টেপ লগোৱাৰ পাছত কি হৈছে আৰু এটা মুখ্য ভূমিকাৰ কথা কোৱাই নাই নহয় আহকচোন ইয়াৰ পাছৰখিনি চাওঁ পানীয়ে ওলোৱা নাই দেখোন এনেকে হ'লেনো মই গা কেতিয়াকে ধুম বাচন কেইটাকে ধুমাই লওঁ এতিয়ালৈকে দেখোন পানী অহা নাই এনেকে হ'লে দেখোন মায়ে মোক গালিয়ে পাৰিব গানো কেতিয়াকে ধুম কাপোৰ কেইটাকে চাই লওঁ শুকালে নাই ঐ বাকলি আজি পানী নোলাও নেকি পেহী কলৈনো যায় অথনিৰে পৰা গা ধুবলৈ ৰৈ আছো এতিয়ালৈকে টেপত পানীয়ে অহা নাই পানী নাই নেকি তেতিয়াহ'লে তই আজি ভাল মানুহজনীকে লগ পালি দেই তই পানী দিয়া মানুহ নে সেই চৰকাৰী মানুহ নহয় মই আত্মসহায়ক গোটৰ মানুহ কিন্তু আমাক চৰকাৰে জল জীৱন মিছনৰ পানী টেপ আৰু পানী পৰিষ্কাৰ কৰিবলৈ ট্ৰেইনিং দিছে আৰু লগতে কিটো দিব আৰু এই বিষয়ে আমাক সজাগতা হ'ব পাতিব দিছে বুজিছ হয় নেকি পেহী পানী নহা কাৰণ কি তই জাননে বাৰু আমি যে পানী টেপবিলাক অনবৰতে খুলি ৰাখোঁ সেইকাৰণে আমি সময়মতে পানী নাপাওঁ অযথা পানী টেপবিলাক খুলি ৰাখিব নালাগে নহয় বিনামূলীয়াকৈ চৰকাৰে আমাক পানীকণ দিলে বুলি আমি পানী টেপবিলাক খুলি ৰাখিব নালাগে নহয় যাৰ ফলত আমি সময়মতে গা ধুবলৈ খাবলৈ পানীকণ নাপাওঁ গতিকে এনে হ'ল আজিৰ পৰা নকৰিবি দেই ওচৰ চুবুৰীয়াকো কবি মই বাৰু সজাগতা সভাত কমেই হ'লেও ভালে হ'ল আগতীয়াকৈ কথাষাৰ ক'লোঁ পেহী আজিহে গম পালোঁ মই ভালকৈ কথাটো আৰু মোৰ ছোৱালীজনী দেওবাৰে বিয়া নহয় তই কিন্তু অলপ আগতীয়াকৈহে লাগি দিবিহি দেই মোক হ'ব দিয়ক সেইবোৰনো কিয় চিন্তা কৰিছে যাম সোনকালেই যাম এতিয়া বুজিলে ৰাইজসকল আহক তেন্তে চৰকাৰে আমাৰ বাবে অনা জল জীৱন মিছন সফল কৰোঁ
সুখৰ ঘৰে ঘৰে থাকক বিশুদ্ধ পানী সকলোৰে মুখত 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 সুখৰ সকলৰ দ্বাৰা পৰিৱেশন কৰা জল জীৱন মিছন শীৰ্ষক বাটৰ নাটখনি উপভোগ কৰা প্ৰতিগৰাকী শ্ৰদ্ধাৰ ব্যক্তিলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে নাটখনি উপস্থাপন কৰোঁতে ৰৈ যোৱা ভুল ত্ৰুটিৰ বাবে এইখিনিতে আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। লগতে আমাৰ এই নাটখনি উপস্থাপন কৰাৰ ক্ষেত্ৰত ইয়াত উপস্থিত থকা সকলো সংবাদ মাধ্যমৰ কৰ্মীলৈ আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা এইখিনিতে জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি ক'ব? সৰস্বতী দেৱী বাগৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা চৰকাৰী নিৰ্দেশনা মানি আমি জল জীৱন মিছন শীৰ্ষক চৰকাৰ আঁচনিখনৰ হৈ ৰাইজৰ মাজত এক সজাগতা আনিবৰ বাবে আমাক বাটৰ নাট পৰিৱেশনৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছিলে, যাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বহুদিনৰ পৰাই এই ক্ষেত্ৰত তেওঁলোকক আখৰা কৰি আহিছিলোঁ। আৰু আজি যোৱা 12 ছেপ্টেম্বৰৰ পৰা আমি গাঁৱে ভূঞে কেইবাঠাইতো এই ছাত্ৰ ছাত্ৰীসকলক লৈ নাটখনি পৰিৱেশন কৰি আহিছোঁ। সজাগতা আনিবৰ বাবে আমি চেষ্টা কৰিছোঁ। আমি ভাবিছোঁ এই ক্ষেত্ৰত আমি যথেষ্ট কৃতকাৰ্যতা পাবলৈ সক্ষম হৈছোঁ। ৰাইজৰ মাজত এই আঁচনিখনৰ বিষয়ে কিছু সংখ্যক হ'লেও আমি সজাগতা আনিব চেষ্টা কৰিছোঁ। আৰু আজি 14 ছেপ্টেম্বৰৰ দিনা আমি টেঙাখাটৰ মজিয়াত ছাত্ৰ ছাত্ৰীসকলক লৈ এই বাটৰ নাটখনি পৰিৱেশন কৰিবৰ বাবে আহিছোঁ। কিমানখিনি সফলতা অৰ্জন কৰিব পাৰিছোঁ আমি নাজানো। ছাত্ৰ ছাত্ৰীসকলে বহুখিনি কষ্ট কৰিছে আৰু কেৱল সজাগতা অনাই নহয়, এই ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লুকাই থকা সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰি তুলিবৰ বাবেও তেওঁলোকে এই ক্ষেত্ৰত আমি সফলতা পাইছোঁ বুলি ভাবিছোঁ। তেওঁলোকে কি কৰিব পাৰে নাই এই ক্ষেত্ৰত এই নাটখনিয়ে আমাক যথেষ্ট উপকৃত কৰিছে আৰু ভাবিছোঁ আগন্তুক দিনত এনে কাৰ্যসূচীবিলাকে আমাক আৰু বেছি আগুৱাই যোৱাত সফলতা আনিব বুলি ভাবিছোঁ। আৰু লগতে আজি আপোনালোক আমাৰ নাটখনি উপস্থাপন কৰোঁতে আপোনালোক ইয়াত নিউজৰ ব্যক্তিসকল আহি উপস্থিত হোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু নাটখনি উপস্থাপন কৰোঁতে ইয়াত সমবেত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা এইখিনিতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ আজি নাটখন প্ৰদৰ্শন কৰোঁতে ভাল লাগিলে। আমি যোৱাকালি আমাৰ গাঁৱত নাট প্ৰদৰ্শন কৰিছিলোঁ, কাৰণ আমাৰ ইয়াত কৰিবলৈ সিমান ভয় লাগি আছিলেতো, আমি সেইকাৰণে গাঁৱত ফাৰ্ষ্টতে আমি কৰি ল'লোঁ। তাৰপিছত আমাৰ আজি ইয়াত কৰি ভালেই লাগিলে। আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু আমিও অকণমান নিজে শিকিছিলোঁ।